ঢোল বজাইছা বাবা ঢোল বজাইছে নাচিছা নাচি দেখুৱাই দিয়া বাবা ঢোল বজাইছে তোমাৰ দেখোন ঢোল আছে কি চাই আছা হা তিতি তিতি চাই আছা আইতাই কাটি আছে ন তুমি নুচুবা দেই তুমি নুচুবা এইটো এটা কি হয় শ'ল মাছ কোৱা শ'ল মাছ দেখিছা এইটো তোমাতকৈ ডাঙৰ খাবানে নোখোৱা সেইটো দেখিছা কিমান ডাঙৰ শ'ল মাছ আইতাই কাটিব এতিয়া ভয় লাগে এইটো সেইটো শ'ল সেইটো তোমাৰ নিচিনা নুচুবা চি গুনাব CD পোৱা নাই নেকি তুমি বৰষুণত নিতিবলৈ হাক দিছে শুনা নাই শুনিছানে নাই অঁ সেইটো ভেকুলী চোৱাচোন সেইটো ভেকুলী আছে হেৰি ইয়াতে আছে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে আৰু ইমান বেছি বৰষুণ দিছে নহয় একেদিন ঘৰৰ পৰা ওলাব পৰা নাই আৰু এয়া ল'ৰা হাই কৈ দিয়া ল'ৰা হ'লে হাই কোৱা ল'ৰা কি কৰিছা ডিম্পু কাম চাওঁ ইফালে এবাৰ মোৰ ফালে চাওঁ সেইফালে চোৱা এবাৰ কি কাম কৰিছা বাইক বনাইছা নেকি তুমি মেকানিক নেকি তুমি হা তুমি মেকানিক নেকি অ' ল'ৰা তুমি মেকানিক নেকি হয় মেকানিক হয় বাপেক পিলে পুৰা কামত লাগি আছে আৰু ন এইফালে মই যাওঁ দেই আহা ভিতৰলৈ যাওঁ আহা কেটকুট নাই ন কাম কৰিছে আৰু তোমাৰ চেনেল জিমৰ চেনেল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে কালি আৰু ভিডিঅ' কৰা নহ'ল তাকে ভাবিছোঁ আজি ভিডিঅ'টো কণ্টিনিউ কৰোঁ জিছে নেক্সট ডে আৰু ইফালে ল'ৰাই খেলি আছে তাক চাই আছোঁ নহ'লে শিলগুটি খাই দিয়া যে আৰু মিষ্টাৰ দেউতা নাই ইফালে ওলাই গৈছে কালি যে কৈছিলোঁ মই গৰু আনিব তাকে জাৰ্চি গাই আনিবলৈ গৈছে তাকে ঘৰলৈ যিহেতু নতুন এটা বস্তু আনিলে ভালো লাগে তাকে ৰৈ চাই আছোঁ অহা নাই আৰু ফোন কৰিছিলোঁ গাড়ীত উঠাইছে বুলি কৈছে তাকে ৰৈ চাই আছোঁ আহি পেলাই আপোনালোকক দেখুৱাম বাৰু হ'লে এইফালে আহা ল'ৰাই পূৰা খেলি আছে হাই এইফালে হাই দি দিয়া হাই সি নাহে পূৰা খেলত ব্যস্ত হৈ আছে শিলগুটি লৈ আইতাৰ লগত আৰু আমি এইফালে বহি চাই আছোঁ কেতিয়া আহি পায় আপোনালোকক দেখুৱাম বাৰু আহি পেলাই আনিলে তাকে আপোনালোকক দেখুৱাম বাৰু বহুত ধুনীয়া হয় ক'লা আৰু বগা আছে গাত আপোনালোকক দেখুৱাম বাৰু ইমান ধুনীয়া চাবচোন আৰু ল'ৰাই গৈ আছে ভয়ো লাগে যিহেতু খুচি দিয়ে আৰু পোৱালিটো দমৰা হয় মানে বাৰে প্ৰতি খুচিবলৈ আহি থাকে তাকে তাকো চাই থাকিবলগীয়া হৈছে মই দেখুৱাম বাৰু চাই ল'ব আৰু ফাইনেলি আহি পাই গ'লহি আৰু এয়া আহি পায়ে মায়ে অকণমান ভৰি হাতটো ধুৱাই দিছে যিহেতু ওচৰত যাবলৈও ভয় লাগে নতুন বস্তু এটা খুচি দিব আৰু চাওকচোন মাকৰ পঘাডালত পোৱালিটোৰ ভৰিটো ভৰাই দিছে মানে সোমাই গ'ল আৰু ভৰিটো এতিয়া উলিয়াই দিয়া হ'ব আগৰ বাৰু জাৰ্চি গাই আছে কিন্তু এইটো কালাৰ নহয় বাৰু এনেকুৱা সেইকাৰণে ভাল লাগিছে কিবা এটা মনটো চাওঁ ঐ বহি পেলাই কি কৰি আছা হা কাম এয়া ৰাতিপুৱাৰ পৰা অকণমান ৰ'দ দিছিল এয়া চাওকচোন পিছবেলা বতৰটো ক'লা হৈ আহিলেই নহয় গা ধুৱাই আনিছোঁ তাকে গা ধুৱাই বহুৱাই থৈছোঁ কিয়তো নাথাকে মানে গোটেই একে ধূলি বালি চুই থাকে কিমান গা ধুৱাই থাকিম সেইকাৰণে দেৰিকৈ গা ধুৱাই দিছোঁ এতিয়া আবেলিয়ে হ'ল আকৌ পিটিম কিন্তু
কি খাইছা দেখুৱাই দিয়া কি খাইছা কি খাইছা নাৰিকল গুড বয় নিম্পু গুড বয় নে বেড বয় কৈ দিয়া পিটিম কিন্তু ভিতৰৰ পৰা চলাই কাঠি আনিছে আনি পেলাই বাহিৰৰ বালিত মানে পুতি দিয়েগৈ তাৰপৰা তেনেকৈ সি আৰম্ভ হৈ যায় ন বালি খেলিবলৈ খাব নোৱাৰিলা তোমাৰ দাঁতেই নাই তোমাৰ দাঁত চাওঁ দেখুৱাই দিয়া দাঁত চাওঁ ই কৈ দিয়া ই কৈ ই কৈ দিয়া তোমাৰ ভাল লোৱা দেই মই দুষ্ট নহয় কৈ দিয়া ভাল হাঁহি দিয়া চকু অকণ মাৰি দিয়া অঁ বাবা চুলি হাই দি দিয়া এবাৰ হাই দি দিয়া হাই কৈ দিয়া হাই এনেকৈ দিয়া হাই ফ্ৰেণ্ড কৈ দিয়া হাই কৈ দিয়া প্লিজ হাই কোৱা হাই দিয়া না তুমি ভাল লোৱা যে হাই দিয়া হাই দি দিয়া মই বেয়া পাইছোঁ দেই চকলেট নিদিওঁ আৰু চকলেট ডেইৰী মিল্ক নিদিওঁ আৰু ডেইৰী মিল্ক কোৱা কি লগাইছা প্ৰসাদ ওচৰ মানে মানুহ ঘৰৰ খুৰীহঁতৰ ঘৰত মানে আইতাৰ সকাম আছিলে তাকে প্ৰসাদ দি থৈ গ'ল তাকে তাৰপৰা মই বুট দুটামান খালোঁ সি নাৰিকল লগত খালে ন নাৰিকল কাটিলে নাৰিকল মানে পূৰা দাঁত গজা নাই যে সেইকাৰণে খাবলৈ অকণ দিগদাৰ পায় গুৰি দাঁত হোৱাই নাই নহয় দাঁত দেখুৱাই দিয়া দাঁত ই কয় অঁ হ'ব দিয়া খোৱা মই ৰাতিপুৱা পৰি গ'লোঁ বিচনাৰ পৰা পৰিলা ক'ত দুখ পালা দেহি বিচনাৰ পৰা পৰিলে মই তাৰ পেন এটা চিলাই থাকোঁতে মূৰত দুখ পাই গ'ল ন তাকে এতিয়া আজি ভিডিঅ'টো ইমানেই আছিল যদি সকলোৱে চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ দিনটোনো কি কৰিলোঁ তাকে অকণমান দেখুৱালোঁ আৰু ভিডিঅ'টো বেছি দীঘল নহয় তাকে সকলোৱে যদি চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই